হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি মই বনাবলৈ লৈছোঁ তিল দিয়া চিকেন। এয়া চিকেনখিনি মই ধুই লৈছোঁ। হাফ কিলো চিকেন লৈছোঁ মই। এতিয়া ইয়াত নিমখ, জোখতে নিমখ দি দিছোঁ, লগতে এয়া হালধি, মিট মছলা আৰু ইয়াত মই চিকেন মছলা দি দিছোঁ। এইখিনি দি গোটেইখিনি মেৰিনেট কৰি মই থৈ দিম চিকেনখিনি আধা ঘণ্টা সময়। ইয়াৰ লগতে ইয়াত মই মিঠাতেলো দি দিছোঁ। এইখিনিৰে এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম। তেতিয়াহ'লে মছলা মিঠাতেল গোটেইখিনি চিকেনখিনি গাত লাগি যাব। এইখিনি ভালদৰে সানি লৈ আধা ঘণ্টা সময় থৈ দিছোঁ। আমাৰ চিকেনখিনি মেৰিনেট কৰা হৈ গ'ল। লগতে চিকেনখিনি বনাবৰ বাবে মই ইয়াত বিলাহী কাটি লৈছোঁ, এনেকৈ পিঁয়াজ, আদা নহৰু কেইফুটামান, লগতে জলকীয়া 4টা, পকা জলকীয়া লৈছোঁ মই। এইখিনি এতিয়া মই গ্ৰাইণ্ডাৰত পিচি ল'ম। জলকীয়াকেইটা মই পিছত ব্যৱহাৰ কৰিম। এতিয়া আনফালে কেৰাহীখনত মই আলুখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। মই ইয়াত আলু ব্যৱহাৰ কৰিম, আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিবও পাৰে, নকৰিলেও হৈ যায়। বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনিৰে এখন ধুনীয়া গ্ৰেভি হৈ যায়। এইখিনি কিন্তু গৰম হৈ থকা কেৰাহীখনত আৰু অলপ তেল দি দিছোঁ। তাত মই পাঁচফোৰণ ফুটাই দি লগে লগেই লং, ইলাচি, ডালচেনি এইখিনি দি দিছোঁ। তাৰপিছত মই পেষ্ট কৰি লোৱা, মিক্সিত পেষ্ট কৰি লৈ সেইখিনিও দি দিছোঁ, বিলাহী আৰু পিঁয়াজখিনি। এইখিনি এনেদৰে মই এতিয়া অকণমান সময় ভাজি ল'ম। এনেদৰে মই এইখিনি এতিয়া ভাজি আছোঁ। তেনেকুৱাতে মই অকণমান ইয়াত হালধি ব্যৱহাৰ কৰিছোঁ, বেছিকৈ দিয়া নাই কাৰণ মই অলৰেডি মাংসখিনি দিয়ে থৈছোঁ। লগতে ইয়াত অকণমান নিমখো দি দিছোঁ এইখিনি মছলাখিনিৰ কাৰণে। দেখিছেনে? লাহেকৈ ইয়াৰ পৰা তেল এৰিব আৰু। এতিয়া ইয়াত মই 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ জিৰা গুড়ি এইখিনি ইয়াতে দি দিছোঁ। গোটেইখিনি মছলা এনেদৰে মই ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই মেৰিনেট কৰি লোৱা মাংসখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ভাজি থাকিব লাগিব অকণমান সময়। দেখিছেনে? এনেকৈ মই অকণমান লাহে লাহে লৰাইছোঁ প্ৰথমতে। লৰাই থাকিব লাগিব অলপ সঘনাই, কাৰণ নহ'লে লাগি যাব। আমাৰ এইখিনি অকণ ফ্ৰাই কৰা হৈয়ে গ'ল। এতিয়া ইয়াত মই অকণমান পানী প্ৰথমতে দি এইখিনি আকৌ অলপ সময় ভাজি ল'ম, নহ'লে গোটেইখিনি মছলা জ্বলি যাব। ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ, 1 কাপমান জোখৰ পানী হ'ব। এইখিনিতে আকৌ অকণমান সময় মাংসখিনি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই ভাজি লোৱা আলুখিনি দি দিছোঁ। এইখিনিও এতিয়া আকৌ ভালদৰে লৰাই দি অকণমান সময় ভাজি ল'ম। এইখিনি সঘনাই লৰাই থাকিব লাগিব, নহ'লে মাংসখিনি কেৰাহীত লাগি যাব। সেইবাবে এইখিনি সঘনাই লৰাই থাকিব লাগিব। এতিয়া ইয়াৰ বাবে মই তিলখিনি ৰেডি কৰি লৈছোঁ। তিলখিনি গৰম কৰি মিক্সিত পেষ্ট কৰি লৈছোঁ, মিক্সিত গুড়ি কৰি লৈছোঁ। একচুৱেলি পেষ্ট হয়। দেখিছেনে? মই 3 চামুচ জোখৰ হ'ব তিল। মই তিল বেছি ব্যৱহাৰ কৰা নাই, কাৰণ তিল বেছিকৈ দিলে তিতা লাগে, সেইবাবে কমকৈ অলপ তিল দি দিছোঁ। তিলখিনি দিয়া আকৌ এইখিনি অকণমান সময় লৰাই ভাজি ল'ম। এইখিনি বেছি টাইম ভাজিব নালাগে। দেখিছেনে? আমাৰ মাংসৰ পৰা তেল ওলাইছে। আমাৰ মাংস ভজা হৈ গ'ল। এতিয়া ইয়াত পানী দি দিছোঁ, জোখমতে পানী দি দিম। ইয়াত মই যিহেতু গ্ৰেভি কৰিম, সেই হিচাপত পানী দি দিছোঁ। গৰম পানী দিয়াৰ বাবে আঞ্জা উতলিবলৈ আৰম্ভ কৰিছে। আমাৰ আঞ্জা প্ৰায়খিনি হৈয়ে গ'ল। দেখিছেনে? এইখিনি গোটেইখিনি মানে গ্ৰেভি হৈ গ'ল। এতিয়া
এতিয়া ইয়াত মই এয়া জলকীয়া যে লৈছিলোঁ সেইখিনি এতিয়া কাটি ইয়াত দি দিম। জলকীয়া লিমিটত ব্যৱহাৰ কৰিছোঁ আৰু বেছি জলকীয়াও নহয় বেছি জলকীয়া নোহোৱাও নহয়, কিন্তু আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ জলকীয়া ব্যৱহাৰ কৰিব পাৰে যদিহে বেছিকৈ খায়। এয়া আমাৰ আঞ্জা এয়া ৰেডি হৈ গ'ল। এতিয়া ইয়াত এয়া এনেকৈ ধনিয়া কাটি পেলাই দি দিছোঁ। ধনিয়া দিলে আঞ্জাখন আৰু বেছি ভাল লাগে, আপোনালোকে দিব পাৰে ইচ্ছা কৰিলে। এনেকৈ দি দিছোঁ। আমাৰ আঞ্জা ৰেডি হৈ গ'ল। তিল দিয়া চিকেন দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ কিন্তু তেনেই ধুনীয়া হৈছে। গ্ৰেভি এয়া ৰুটিৰ লগতে হওক ভাতৰ লগতে হওক তেনেকৈ ভাল লাগে। যিসকলে এনেদৰে খাই পোৱা নাই তেখেতসকলে এনেদৰে এবাৰ বনাই খাই চাবচোন, খাই কমেণ্ট বক্সত জনাব কেনেকুৱা পালে। এয়া আজি মই এনেকৈ লৈছোঁ উষ্ণ চাউলৰ লগত তিল দিয়া চিকেন লগত এয়া